Hello guys, welcome to my YouTube channel. तो guys আজি আপোনালোকে স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। তো guys আজি এটো vlog ভিডিও নহয়, তো আজি টেকনিক্যাল মানে এটা ইনফৰমেটিভ ভিডিও হ'বলৈ গৈ আছে, টেকনিক্যাল ভিডিও। তো আপোনালোকে ভিডিওটো হেকলৈ চাই থাকিব, মানে আজি ভিডিওটো হ'বলৈ গৈ আছে ইউটিউবৰ ওপৰত। তো ইউটিউবত এটা নতুনকৈ আপডেট আহিছে, তো সেই আপডেটটোৰ বিষয়ে আপোনালোকক জনাম। তো সকলোৱে ভিডিওটো হেকলৈ চাই থাকিব, আৰু যোনে যোনে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰি দিব ভিডিওটোত। তো এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। তো গাইজ যোৱাকালি মোৰ ইউটিউব ষ্টুডিঅ'ত এটা নতুনকৈ আপডেট আহিছে, তো সেই আপডেটটোৰ বিষয়ে আপোনালোকক জনাম। আৰু হয়তো কিছুমানে পোৱাও নাই আপডেটটো, তো সকলোৱে পাই যাব, বেছি দিন নালাগে। তো সকলোৱে পাই যাব আপডেটটো। কি কৰিব লাগে আপোনালোকক সকলো জনাম। তো প্ৰথমতে কি কৰিব লাগে আপোনালোকক জনাই আছোঁ। তো প্ৰথমতে আপোনালোকে ইউটিউব ষ্টুডিঅ'টো অ'পেন কৰি ল'ব লাগিব। আপোনালোকক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে ইউটিউব ষ্টুডিঅ' অ'পেন কৰি ল'ব। তো লোৱাৰ পিছত আৰ্ণ বুলি অপশ্যন এটা আছে, তলত আৰ্ণ অপশ্যনটো নামলৈ ক্লিক কৰি দিব। মই দেখাই দি আছোঁ আপোনালোকক। তো আৰ্ণ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এইটো দেখা পাইছে আপোনালোকে। এইটো আগতে এনেকুৱা আছিল যে মনিটাইজ কৰিবৰ কাৰণে কি কমপ্লিট কৰিব লাগে, 1000 ৱাটছ টাইম, 1000 ছাবস্ক্ৰাইব আৰু 4000 ৱাটছ টাইম বা 10 মিলিয়ন ইউটিউব শ্বৰ্টছ ভিউজ। তো এইখিনি কৰিলে আপোনালোকৰ চেনেল মনিটাইজ হৈছিল। তো এতিয়া যোৱাকালিৰ পৰা এইটো নতুন আপডেট আহিছে। তো নতুন আপডেটটো হৈছে যে 500 ছাবস্ক্ৰাইব আৰু 3000 ৱাটছ টাইম আৰু 3 মিলিয়ন শ্বৰ্ট ভিউত আপোনালোকে চেনেল মনিটাইজ কৰিব পাৰিব। তো সেই আপডেটটো পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, তো আপোনালোকক প্ৰথমতে আপোনালোকে ইউটিউব ষ্টুডিঅ'টো আপডেট দি ল'ব। তো যিসকলৰ আপডেট আহিছে, তো সকলোৰে আপডেট আহিছে নিশ্চয়। তো সকলোৱে ইউটিউব ষ্টুডিঅ'টো আপডেট দি ল'ব, ঠিক আছে। তো আপোনালোকে আপডেট দিয়াৰ পিছত মই আপডেট দি লৈছোঁ। তো মই আপডেট দিয়াৰ পিছত আপোনালোকে দেখা পাইছে ইয়াত আৰ্ণত ক্লিক কৰি দিছোঁ। তো দিয়াৰ পিছত এয়া দেখা পাইছে আপোনালোকে, ইয়াৰ নতুন আপডেটটো আহি গৈছে। তো নতুন আপডেটটো হৈছে যে 500 ছাবস্ক্ৰাইব, 3টা ভিডিঅ' আপলোড কৰিব লাগিব আৰু 3000 ৱাটছ টাইম বা 3 মিলিয়ন শ্বৰ্ট ভিউজ। তো এইখিনি হোৱাৰ পিছত আপোনালোকৰ মনিটাইজ হ'ব। তো মনিটাইজ হোৱাৰ পিছত আপোনালোক কি পাব, তো মনিটাইজ 500 ছাবস্ক্ৰাইবত মনিটাইজ হোৱাৰ পিছত আপোনালোকক মেম্বাৰশ্বিপ, ছুপাৰ আৰু শ্বপিং, এই তিনিটা আপোনালোকক ইনেবল কৰি দিব। তো আপোনালোকে এই তিনিটাৰে পইচা আৰ্ণ কৰিব পাৰিব, ঠিক আছে। তো তাৰপিছত আপোনালোকৰ যেতিয়া আপোনালোকৰ 1000 ছাবস্ক্ৰাইব আৰু 4000 ৱাটছ টাইম কমপ্লিট হ'ব, তাৰপিছত আপোনালোকৰ ৱাটছ পেজ এডছ, তো আপোনাৰ ৱাটছ পেজ এডছ পাই যাব। তাৰমানে আপোনালোকৰ ভিডিঅ'ত এডভাৰটাইজ আহিবলৈ আৰম্ভ হ'ব, ঠিক আছে। তো এইটোৱে আছিল নতুন আপডেট। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোত যদি নতুন কোনোবাই আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো লগ পাম এটা অন্য ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।